নমস্কাৰ কে ৱৰ্ল্ড ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, কি খবৰ? মই ভালে আছোঁ, আশা কৰিছোঁ আপোনালোকেও ভালে আছে নিশ্চয়। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দেখা পাব আপোনালোকৰ মৰম লগা চিনাকি দুখন মুখ। নাম নিশ্চয় নকলে হ'ব, মাইনা তুমি জুই। আজিৰ দিনটোৰ প্ৰথমটো শ্বট মিলাবলৈ সাজু হৈছোঁ। সকলোৱে এয়া নিজৰ নিজৰ কামত ব্যস্ত। ছেটিংছ এণ্ড লাইটৰ দাদাসকলেও তেওঁলোকৰ নিজৰ কামত ব্যস্ত হৈ আছে। এয়া ফাইনেল টাচ আপ শ্বটৰ আগত সকলো ৰেডি আমি। এনেকৈ আজি আমি শ্বটবোৰ লৈ গৈছিলোঁ। নহয় কি কৰি দিয়ে নহয়। এনেকৈ হাঁহি ধেমালিৰ মাজেৰে আজিৰ দিনটোৰ ইটোৰ পিছত সেইটো শ্বট আমি লৈ গৈছিলোঁ। তেতিয়া আমাৰ সময় হৈছিলে LB, মানে মই LB বুলি কওঁ। LB মানে হৈছে লাঞ্চ ব্ৰেক। আৰু আজিৰ লাঞ্চ ব্ৰেকত কি কি আছে আপোনালোকে চাই লওকচোন বাৰু। আচ্ছা, আজি লাঞ্চত কি কি আছে আমাৰ কাজুৰি বায়ে কৈ দিব আপোনালোকক। পটল ভাপা, পোলাও, চিকেন মঞ্চুৰিয়ান, মাছ সৰিয়হ আৰু মিঠাইও আছে, দৈও আছে। দৈ নাই চাগে নেমু পিঁয়াজ জলকীয়া। এনেকৈ সকলোৱে একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে। আৰু লাঞ্চ কৰিয়ে আমাৰ বাইদেৱে এতিয়া নিদ্ৰা দেৱীৰ কোলাত। এই কাজুৰি বাজনীৰ লগতো নহয়, তেতিয়া শুলে হঠাৎ টোপনি আহি গ'ল। আৰু টোপনিৰ সময়ত সপোন দেখিলে। সপোন দেখি চিঞৰি সাৰ পাই উঠিলে। কি সপোন দেখিলে শুনকচোন। এয়া আমি আন এটা শ্বট ল'বলৈ আগবাঢ়িছোঁ। মুখ্য পৰিচালকে শ্বটটোৰ বিষয়ে, চিনটোৰ বিষয়ে বহলাই বুজাই আছে। আৰু এয়া মেকআপত ফাইনেল টাচ আপ।
এনেকৈ আমি এইটোৰ পিছত সেইটো শ্বট লৈ গ'লোঁ। তাৰপিছতে সন্ধিয়া হ'ল। সন্ধিয়া সময়ত আমাৰ চাহৰ লগত নাস্তা আহি গ'ল। এয়া চাওকচোন, আজি সন্ধিয়াৰ চাহৰ নাস্তা চিঙৰা আৰু গোল্লা। এতিয়া আমি আটাই একেলগে খাম। এনেকৈ আমি আজিৰ দিনটোত ইটোৰ পিছত সেইটো চিন লৈ গ'লোঁ। ফেমিলি ফটোৰ দৰকাৰ হৈছিলে আমাক, শ্বটৰ মাজতে আজি আমি ফেমিলি ফটোশ্বুট কৰিলোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি সেই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব। লগতে এনেকুৱা ধৰণৰ ভিডিঅ' যদি পুনৰ আপোনালোকে চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।